হেল্ল', হয় কাকতি। এইটো কামটো মই এতিয়া কৰিব নোৱাৰিম, কাৰণ মই এতিয়া ছুটীত আছোঁ, ঘৰতে আহিছোঁ। হয়। নহ'লে আপুনি এটা কাম কৰক, বৰুৱা আছে নহয়, বৰুৱাক কৈ দিয়ক, বৰুৱাই কৰি দিব আপোনাৰ কামটো। হয়, ঠিক আছে। ৰাখোঁ এতিয়া। আৰে মৰমেশ্বৰ এলপু, ইমান দিনৰ মূৰত দুইটাক একেলগে দেখিলোঁ যে। বহুত দিনৰ মূৰত। চন্দন চাওক, আগৰ চন্দন নাই। সলনি হৈ গ'ল ক'ত এতিয়া? আৰে মোৰ এতিয়া পষ্টিং ডিব্ৰুগড়ত হৈছে নহয়। আৰে তোমালোকক লগ পাই বহুত ভাল লাগিল। তোমালোক ক'ত যায় এতিয়া? অলপ খেতিৰ কাম কৰি আছো, তাতে ট্ৰেক্টৰ অলপ মাৰিব লাগে, তাতে কাম বন নাই না, অলপ মাটি চহাই লৈছো, খেতি বাতি চব্জি এইবিলাকৰ কাৰণে আৰু সেনেকে চলি আছো। কিবা এটা কাম কৰিলে হয় আৰু। এতিয়া চন্দন নাই আৰু ন? চন্দন পুৰা বদলি হৈ গ'ল ন? তেতিয়া চন্দন কেনেকুৱা আৰু এতিয়া বস্তু নাখাইছিল। আৰে তেনেকৈ কিয় ভাবা? তোমালোকৰ সদায় মনত পৰে, খালি অলপ সময় দিব পৰা নাই। আৰু আগৰ চন্দন হৈয়ে আছোঁ, কিমান যে ধেমালি কৰিছিলোঁ স্কুলত যোৱা কথা কওঁতে মোৰ এটা কথা মনত পৰিছে। কি কথা? আমি যে জুৰিহাট, গীতিকাহাট, ৰাজধানী টিউচন কৰিছিলোঁ, ভাল লাগিছিলে ন সেইবোৰ দিন আৰু। সিহঁতক কেতিয়াবা ফেচবুকতে দেখা পাওঁ, কিন্তু ৰিয়েলকৈ লগ কৰাই যোৱা নাই। কি কথা আছিল? আহোঁতে যে মাক নহ'লে যে স্কুলতে নাছিল। আৰু সি কতে আইচক্ৰীম লাগে, আইচক্ৰীম আমি এনেকুৱা কৈছিল ন? এইবিলাক কথা পাহৰে নেকি? এইবিলাক কথা ইমান নজৰ নাপাওঁ আৰু। স্কুলৰ কথাবিলাক আৰু কোনে পাহৰে? এই সৰুৰে কথা। আৰু স্কুলত যাবৰ মন যাব মোৰ, আইচক্ৰীম খাবৰ কাৰণে। এইটো আইচক্ৰীমৰ নামত কিমান ধেমালি কৰিছিলোঁ, ভাবচোন ন? সোনকালে কৰ, স্কুলত যাব লাগে। মই যামেই স্কুলত। পঢ়াতকৈ মামা ডাঙৰ নহয়, আজি আৰু বুধবাৰ, কণী খুৱাব, স্কুলত যামেই মই। মই নিজে যাব পাৰো দে, আজিকালি ডাঙৰ হৈছো। কি চাই থাকা চলি তলত দেখি খাওঁ তাড়াতাড়ি, মই পাৰ্লাৰত যাব লাগে। বাপেৰে মোকে গালি পাৰে, খাই আৰু শকত হৈ যাব ধৰছা। নাখাওঁগে আৰু ৰখি আছে মোক। আজি সেই লগত যাম। মই খাওঁগে নহ'লে। গোটেইখিনি খা। স্কুলত ওলাই নাই, বহিব ভাই গেছিলিচোন ন, সোনকালে ওলাই গেল যা, মোৰ হৈছিয়ে দেখা নাই। উঠমাছ পাইছোঁ মই, ৰাতিপুৱাই গৈছিলোঁ ভাত চাত নাখাৱাকে। সোনকালে যা নহ'লে, স্কুলত ওলাই গেল, বৰুৱা ছাৰে নহ'লে বেয়া মাৰি দিব আজি। মই যাই আছো যা, তোৰ বাটত লগ কৰিম। ডাঙৰ স্কুলত যাব ওলাম ব'ল, দেৰি হৈছে, আহি কিনে নদীত গা ধুম দে। এলেপু, স্কুলত যাবা দেৰি হলো এলেপু। পইচা নিদে, 5 টকা দিলে নাযাম কিন্তু মই। বাই যা স্কুলত যা, এই পাপাৰ পেকেটে খাই যা। পাপাৰ মানে এই পইচা নাই যা, ক'ত বোলে পইচা দিছি যা। মোৰ পাপাৰ দিছি মেৰে খাবা তো। পাপাক দিছি পইচা নেদলা। কি বিচাৰি আছা তই? ত্ৰিপুল বাতৰি থৈছো যাইবাৰ আৰু। তিৰপুল নহয় এটা ৰিফিল বুলিও কবা জানা নাই তই? আনছো যো। এটা পাপাত দিবি, তোক চকলেট দিম। দিব লাগিব কিন্তু। চকলেট এই ললিপপ। বঢ়িয়া লম্বা পাপাৰ ৰ। আও দেৰি হ'ব স্কুলত খাই যাম তো। সদায় বেলা কৰি থাকা,
নাজানে আজি স্কুলত পেট ইয়া কমাব সব দিয়া আছে চলি গেল আহা সদায় পাৰ্টি কৰি থাকাটো যা স্কুলকে যাব লাগে হতা যাবাই লাগব যা কাই কি পঢ়িছিলে কাই কি যাৰ মানুহ আজি কি না আপনে গাড়ী কৰি যাব লাগছি আছে আহা সকালে এদিকে ওই লোক এখন জানালো ঐ ইকাৰ মিয়াকে তব আহিব লাগে ইমান ডাঙৰ হৈছে লাজে নকৰে মই হয়তো না তোৰ জকতা গাজৰ ভুকে মানে পিঠি ভাতে দিম বল জলি চাবি তুমি ইয়াতে থবা এখানে নে থবা আমি কৈছো জকন আনা বিকো বলবো না কিয় দিলো বলবো আমকিটা পাৰিলো আমকিটা নাম হ'ল 1 2 3 তই আঠা লোকে দি চাবি দে লেবু বাহ বাহ কেবল মানে চাব পাৰবা নৰা মই যা চাফা কৰি থৈ দিছিলো চুপ মনে মন না কি চাফা কৰছি মই চাফা কৰছো আরে এলেপু উল্টা স্যার কি উল্টা প্লাস্টিক হয় আজিক লাগে থিয়া হয় প্লাস্টিক দিব লাগে তুই নাজানা নেকি হা রোল নম্বর 17 কেবলু স্যার বাহ রোল নম্বর 46 লিঙ্গা উপস্থিত স্যার রোল নম্বর 41 কালুয়া উপস্থিত স্যার 40 মরমেশ্বর উপস্থিত ম্যাডাম তুই মোক ম্যাডাম বাসা হা তো তুকুনি নিছা খাবা নাই তাতে ভুল হৈছে স্যার কেইটামান প্ৰশ্ন কৰি আহিছিল আহিছা না আইছো স্যার তেতিয়াহ'লে কচোন চন্দনে ক'ব প্ৰথমতে চন্দন এফালে আছোন গেছো স্যার তিনিটা শব্দ কম তুমি শব্দকেইটা বাক্য সাজি দিয়া ঠিক আছে স্যার নপতা ফুকন আকাশত চাং পতা আৰু বিনা মেঘে বজ্ৰপাত স্যার নপতা ফুকনে আকাশত চাং পাতি থাকাতে বিনা মেঘে বজ্ৰপাত কৰি মৃত্যু হৈছিল কি চুকাৰা তুমি দে আৰু 5টা ফুলৰ নাম কোৱাচোন 5টা ফুলৰ নাম দুটা গোলাপ ফুল 8 PM আৰু এছ বা একেটা কি ফুল হয় আজিকালি কিছু মই নামে শুনা নাছিলো ঐ দুটা গোলাপ ফুল 8 PM মানে 8টা বজাত ফুলা ফুল আৰু মানে ৰজনী এছ মানে চম্পা ঐ পাঁচটা তোৰ ভৱিষ্যত ভাল আছে হয় না স্যার আছে আছে যাব ঐ এলে পোৱাচোন স্যার যাও যাও তুই পারবি যা যা ও সিধা আসুন তো ইটা নাম তো বসুন একবার क्या बना तो स्যার হ্যাঁ ईट अस्तागारे ता मस्तागारे मा अच्छा তুই ইটা নাম তো পারা হ্যাঁ দেখি ইটা নাম তো পারা না হ্যাঁ ইটা নাম তো এনে করে হ্যাঁ তো কোন খান বুকত পাছা হ্যাঁ फेसबुक স্যার ফেসবুক আর কি কিতাব এখন হ্যাঁ আমার মোবাইল স্যার আমার মোবাইল ওট ওট যাও তো এটা প্রশ্ন বসুন আর স্কুটার মানে কি বসুন স্কুটার হ্যাঁ আগত চলে পিছত তিৰি মাজত ভাতাৰ টাকা কয় স্কুটাৰ তুই যদি চলে একেবারে ফার্স্ট দিলাই কথা যা বুঝলি হতে মুখে দেখতে দিয়া ওই মরমেশ্বর আসুন সদায় পিছত গৈ আহিলি স্যার চলে ভালকৈ লৈ চল ৰে এটা গাজৰ ভুকে মাৰিম তো মাৰি চুৰ এই মনে মনে আসুন দেখছে স্যার মোক কি জোকে লাগছে না ওই তোর টুকুনি ফাটা নাই হাতি দিছে স্যার ইয়াতে ছিল রাখি কথা পাচ্ছি না দে নহলে বসুন জি মূলা বাঢ়ে দুপাদতে চিন এটা ভাববো লেগিনে বসুন তই জিমুলা বাৰে স্যার উৎপাদতে সিং অ স্যার ভাবিবার সময় নাই স্যার জানি কিনে স্যার তালি দিবা না খাবা লাগে আৰু খাইলে স্যার পাতিলি বুঢ়া বাছ যায় মূলা খাই পাতিলি বাছো নাই মোৰো নাই মই জানো যা তুই জানিয়ে র তুই হলি 1 নম্বৰ জাৰা মৰমেশ্বৰ কোৱাচোন ধৰ্মীয়মূলক প্ৰশ্ন সুধিম ধৰ্মীয়মূলক স্যার প্ৰশ্ন মই বেছি নাজানো ধৰ্মৰ বিষয়ে দে তথাপিতো চেষ্টা কৰচোন ও ডক্টৰ
পৰশুৰামে কুঠাৰ কিয় লৈ ফুৰিছিল? পৰশুৰামে কুঠাৰ খাইছা অঁ সেইদিনা তোৰ চৰকাৰে গেছ চিলিণ্ডাৰ দিয়া নাছিল ফ্ৰীতে আৰু সেই ঘৰে ঘৰে খৰি দিবৰ কাৰণে পৰশুৰামে কুঠাৰ খান লৈ ফুৰাইছিল সঁচাকে বৰুণ, তোৰ এইকাৰণে দাড়ি বুজি যাব লাগছিল। তোৰ একে লগত চলি শুক্লেশ্বৰ হাতে 7 পালা, তোৰ এতে দাড়ি বুজিব। যা ক আমারি আমারি তই পইচা নাই কিন্তু মাতি দিয়ে যিনি মাৰিম বুলি কৈছে বেয়া মাতিম কিন্তু ময়ো হিরো ভেজালে এক না এই বাস বাস বেলো পৰিল যাবৰ হ'ল তহঁতে কালি কিন্তু স্কুল ক্ষতি নকৰিবি দেই তহঁতক কালি সুধিম যা এতিয়া যা বলে তোর ব্যাগটা আনছু মই এনেকে থাকিম ও এলোকৰ কথা পাইছে ও যা নাই তই যা 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 অ ৰচন্দন আও তোর ব্যাগটা লৈ আছু তো তুই যাই কিনে মাৰ্বল খেলাম যো মোক কি খাবা লাগছে দিহো মোক মতাৰো মই চাৰৰ কাৰণে স্কুলত খাব পৰা নাছিলো দুটা দিবি তোক নেছো মই তোক ভাল নাপাওঁ তই এইদিনাখনে বৰফ দিছিলি যে ওলাইতে একেবাৰে বৰফ দিছিলো যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিব লাইক কৰিব নাপাহৰিব ভিডিঅ'টো অশেষ ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব নিজৰ বুলি